নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান এয়া হেলমেট পিন্ধি ৰেডি মই শাশ্বতী আৰু মানে বা দুজনী মানে শিখা বাই বা টিকলি শাশ্বতী ভনীয়ে গোটেইকেইজনী আমি গৈ আছোঁ চিনেমা চাবলৈ গংগা। তো একদম আমি দুজনী আগত ওলাই দিছোঁ, আগে টিকেট কৰি লওঁ। তো ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ বৰ্তমান মই আৰু শাশ্বতী এখন স্কুটিত ওলাই দিলোঁ। তাৰপিছত এখন স্কুটি শিখাই আনিব আৰু এখন বাই টিকলি আহিব। এনেকৈ টোটেল আমি পাঁচজনী ওলাই আজি চিনেমা চাম গংগা। তো মানে আমি দুজনী আগত ওলাই দিছোঁ। অফলাইন টিকেট কাটিম, অনলাইন টিকেট কাটিলে যিহেতু চাৰ্জ বহুত লাগে, চ' মানে এক্সট্ৰা কেইটকামান বেছিকৈ লৈছোঁ, সেইটো কাৰণে মানে অফলাইন টিকেট কৰিম। তো ওলাই দিলোঁ এতিয়া। তো একদম তাত পাই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো সেইফালৈকে চাই থাকক। তেল ভৰাই ল'বলৈ সোমাইছোঁ। পিছত যিহেতু তেল দিবলৈ আছিলে এইটোত ইয়াতে তেল ভৰাই কিনে একদম ডাইৰেক্ট যাম আৰু একদম চাই থাকক। বৰ্তমান তেল চেল ভৰাই ল'লোঁ আৰু এতিয়া ৰাস্তাত একদম আহি আছোঁ। মাহঁতি পোৱাহিয়ে নাই, টাইম বেছি নাছিলে, আধা ঘণ্টা আছিলে। মানে আমি তো মানে আমি আহি এতিয়া বালিঘাট পাইছোঁহি 12:42 হ'লে আৰু মানে আছে অলপ টাইম। তো মানে তাৰ ভিতৰতে আমি টিকেট কাটি একদম ৰেডি হ'ব লাগিব, কাৰণ আমি পামগৈ বা গাড়ী টাইমতে নাপাবহি নেকি। তো মানে আগে আমি সোমাই দিম, তাৰপিছত আকৌ সিহঁতক লৈ যাব লাগিব। পাই গ'লোঁ আৰু এটা টিকেট কাটি লওঁ, অফলাইন কাটিম যিহেতু। তো গাইজ মানে আমি আহি পাই গ'লোঁ আৰু এইফালে টিকেটটো দেখাই দিওঁ। টিকেটটো কাটি ল'লোঁ, 5টা টিকেট 180, তো 900 টকা হ'ল। তো আৰু 12 মিনিট আছে, আমি পালোঁহি। সিহঁতক এতিয়া ফোন কৰোঁ বা সিহঁতি পালে লগতে সোমাম নে আগতে সোমাম চাই লওঁ, দুজন চাই থাকক। তো এইফালে মানে পপকৰ্ণ লৈ ল'লোঁ, চিজ পপকৰ্ণ তাই খাই আছে আৰু খাই এইফালে ষ্টাৰ্ট হ'লেই চাগে। তো মানে সিহঁতি কৈ নাই তো ৰখিব পাৰিম অলপ। তো মানে সিহঁতি আহি পোৱাহি নাছিলে আৰু এইফালে 3জনী পাই গ'লহি। ৰখি আছোঁ তোমাৰ পিছত। তো এইফালে টিকলি, এইফালে বাই, সেইফালে তাই আৰু এইফালে শ্ব' ষ্টাৰ্ট হৈ গৈছে লাহেকৈ। তো একদম ষ্টাৰ্ট হ'ব এতিয়া। তো একদম চাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো এইফালে দেখিছে লাইট লৈ মানে ভিডিঅ' বনাইছোঁ। এইফালে তাই, এইফালে মই, এইফালে টিকলি, এইফালে বাই, শিখা, আমি গোটেইখিনি বহি লৈ এতিয়া চাম। ষ্টাৰ্ট হ'ব। ভাড়া কেইটামান পোৱা হ'লে ভাল আছিল। দোকানখনত সৰহকৈ মাল ভৰাব পাৰিলোঁ হয়। এতিয়া ইণ্টাৰভেল দিছে আৰু এতিয়া পপকৰ্ণ ল'ব আহিছোঁ। আকৌ কিবা লৈছিলোঁ, সেইটোহে কি ল'লা? ইফালে বাৰ্গাৰ এটা ল'লোঁ, টিকলিয়ে খাব, আমি নাখাওঁ। যদি সঁচাকে মোৰ ছোৱালীজনী তহঁতৰ কবজাত আছে তেনেহ'লে ফোন লগা ফোন। ভাল কৰিছে। মানে চিনেমা শেষ, কান্দি অৱস্থা বেয়া। মই বম কান্দিলোঁ। তো এতিয়া বাহিৰত বহুত বেছি গৰম, ওলাই দিলোঁ। চিনেমাখন বহুতে বেছি ভাল আছিলে, বহুত কান্দিলোঁ লাষ্টৰ মমেণ্টত বা মাজে কেনেকুৱা লাগিলে? হেৰি নাকান্দিলোঁ, অকল মই আৰু শিখাই কান্দিলোঁ। কি তয়ো কান্দিলে নেকি? বায়ো কান্দিলে বোলে, কেনেকুৱা লাগিলে চাই?
মজা একদম মজা তো মানে আমি গোটেইখিনিয়ে বিশেষকৈ যিসকল গংগা নাই চাদ চাবহি আপোনালোকে বিশেষকৈ মহিলাসকলেতো চাব আৰু দেই একদম মানে একদম স্পেচিয়েলি মাকসকলে চাবই তো বহুতেই বেছি ভাল আছামিজ ফিল্ম তো বহুত যুগৰ মূৰত ইমান এখন ভাল চিনেমা চাবলৈ পাইছোঁ তো ভাল লাগিলে আপোনালোকে যিসকলে নাই চোৱা দেন চাব আৰু এতিয়া আমি ঘৰত যাওঁ তো ঘৰত পাই ভালকৈ কৈ আছোঁ কেনেকুৱা লাগিলে একদম চাই থাকক তো এইফালে সৰস্বতী তাই মোক ডাইলগ দি আছিলে বাৰু এতিয়া চুপ চাপ কোৱাই দিয়া তো গাইছ আহি কেফাই ডাইলগ দিছে তো আহি কেফাই পালোঁ ইয়াতে কফি খাম আৰু কি কি খাওঁ চাই থাকক এইখন কেফাই এইফালে দিদি চে হাই বলো তো সেইফালে শিখা আহি আছে দেখাম আপোনালোকক তো মানে ইয়াতে কিবা কফি চফি কিবা এটা খাই কিনে যাওঁগৈ আৰু এইজনী সেই কাম আহা এইফালে পাই গ'লে তো গোটেইখিনি একদম ভিতৰত সোমাই লয় এতিয়া চলো কেফাই খোলো পোনপ্ৰথমে কেমেৰা ষ্টেণ্ড কৰি লৈছোঁ তো মানে বেষ্ট ফ্ৰেণ্ড থাকে বহক তো চিনেমাখন চাই বহুতেই বেছি ভাল লাগিলে তাই পলাইছে বিকজ মানে তাই মোক কেমেৰাটো অন কৰা আছে চ' মানে তাই পলাইছে এবাৰ তো মানে আপোনালোকে যিসকলে নাই চোৱা চিনেমাখনটো আপোনালোকে চাব পাৰে বহুতেই ভাল আছামিজ ফিল্ম আৰু হোল ঘৰৰ ফেমিলি লৈ চাব পাৰে আপোনালোকে তো আহিব যিসকলে নাই চোৱা চাব তো বৰ্তমান আমি কেফাইত এয়া টিকলি এইফালে বাই এইফালে শিখা এইফালে আৰু এখন মোৰ চশমা নতুন চশমা কেনেকুৱা লাগিছে খাব আৰু মানে গাইজ তো মানে চিনেমাখন চাই ন মই বহুতেই বেছি কান্দিলোঁ সেইদিনা মোক মাজতে ভিডিঅ' কৰি আছিলে কণী পঠালিকে কৈছে নি পঠালিকে কৈছে কিন্তু যদি তাই পঠালিকে কৈছে দেন অকণমান আপোনালোকে দেখাই দিম মই কেনেকৈ কান্দিছোঁ আৰু চিনেমাখনৰ সৰু ক্লিপ আপোনালোকক দেখাম যিখিনি কৰিলোঁ বাট যিহেতু হলত কৰিব নিদিয়ে ৰেকৰ্ড চ' অকণ মনে মিলাই কিনে কৰিলোঁ আৰু তো এনেকৈ অকণমান দেখাই দিম আৰু এতিয়া ইয়াতে কফি আৰু চিকেন ললিপপ খাম দেন ঘৰত যাম তো এয়া কফি আহি গ'ল তো লৈ লোৱা এটা এইটো টিকলি তোমাৰ কেলে আনা নালাগে এইটো মোৰ তো মানে আনি ল'লোঁ কফি তো মানে আমাৰ কফি আহি গ'ল তো এইটো কফি খাই লওঁ তাৰপাছত লালিপপ আহিব লালিপপ খাম দেন ঘৰত যাম মানে ইয়াত কেফাইত আগতে এদিন খাইছিলোঁ কফিটো ঠিকেই তো এতিয়া আমি খাই লওঁ নেকি কফি এই ষ্টাইলটো ভাল লাগে ইয়াত বেলেগ এইফালে আমাৰ লালিপপ আহি গ'ল দিয়া মোৰ এইটো সৰস্বতী সেইটো টিকলি সেইটো এতিয়া আমি এতিয়া চিকেন লালিপপ খাই লওঁ তো মানে শাশুড়ি নাখায় তো তাই মই খাই দিম নোলোৱা ফাল্টু নহয় তাই নাখায় বোলে তো গাইজ খোৱা হৈ গ'ল তো ডাইৰেক্ট ঘৰত যাওঁ চলো
ৱেলকাম সোমাই দিয়া গাইজ চিনেমা চাই আহি একদম ঘৰ পাই গ'লোহি তো মানে একদম ফুল ধামাকা একদম মানে চিনেমাখনেই বহুত বেছি ভাল আছিলে এই ৰ'দটো ডিষ্টাৰ্ব দিছে তো মানে আহি পাই গ'লোহি তো এনেকৈ সৰু সুৰাকৈ এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু এণ্ডিঙো কৰোঁ এতিয়া তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব এণ্ড যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো ভিডিঅ'টো গাইজ ইমানখিনিতে সামৰি মাৰি দিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত নেক্সট লোকেশ্যনত তেতিয়ালৈকে বাই বাই